নমস্কাৰ। আজি চত মাহৰ 19 তাৰিখ 3 এপ্ৰিল ৰবিবাৰ 1943 শকাব্দ 1428 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:13:47 সূৰ্য অস্ত 5:34:46 আজি শুক্ল দ্বিতীয়া তিথি, দিনৰ ঘণ্টা 12:02:37 নক্ষত্ৰ অশ্বিনী, দিনৰ ঘণ্টা 12:13:13 আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত গৃহসুখ, ভজন সুখ, মনত আনন্দ আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যত বাধা, অৰ্থনাশ, আনৰ দ্বাৰা ক্ষতি আদি অশুভফলৰ প্ৰভাৱ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনত আনন্দ, বন্ধু লাভ, প্ৰশংসা লাভৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ কাৰ্যনাশ, বিবাদ, নানান বাধা আদি অশুভফলৰ প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰোগ, দৈহিক কষ্ট, প্ৰবঞ্চনাৰ ভয় আদি অশুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰক্তপাত, আঘাতপ্ৰাপ্তি, প্ৰতাৰিত আদি অশুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভকৰ্ম, মনত উৎসাহ, অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান লাভ, সুযোগ লাভ, আশাৰ সঞ্চাৰ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যসিদ্ধি, ভজন সুখ, আনৰ দ্বাৰা উপকৃত আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আনৰ দ্বাৰা ক্ষতি, অৰ্থনাশ, বিবাদ আদি অশুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিৰোধ, বিচ্ছেদ, হতাশা আদি অশুভফলৰ প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম পৰিৱৰ্তন, উদ্বেগ, এলাহ আদি অশুভফলৰ প্ৰভাৱ। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।